নমস্কাৰ কেনে আছে সকলো নিশ্চয় ভালে আছে তো আজি মই পুনৰ এতিয়া আপোনালোকক মাজলৈ কাহিনী লৈ আহিছোঁ আপোনালোকে জানেনে কথা কোৱাৰ বহুত ধৰণৰ থাকে কথাটো কিমান ভাল কিমান বেয়া সেইটো ডাঙৰ কথা নহয় কিন্তু আপুনি কিমান ভালকে ক'ব পাৰিছে সেই মানুহজনৰ মনটো কিমান ভালকে কৈ জয় কৰিব পাৰিছে আৰু আপুনি কোৱা কথাটোৱে সেই মানুহজনৰ মনত কেনেকুৱা ধৰণৰ হাজ বহুৱাইছে সেইটো চোৱাটো দৰকাৰ হয় আজিকালি সমাজ জীৱনত মানুহৰ প্ৰতিটো কামতে প্ৰতিটো কথাতে বা প্ৰতিটো ব্যস্ততাৰ মাজতে মানুহৰ এই কথাবিলাকে মানুহক বৰ বাৰুকৈ প্ৰভাৱ কৰে প্ৰতিটো কামৰ ক্ষেত্ৰতেই মানুহে তেওঁলোকৰ জীৱনত ঘটি থকা ঘাত প্ৰতিঘাতৰ মাজত যদি আপোনাৰ এষাৰ মাতে এষাৰ কথাই তেওঁৰ সেই ঘাত প্ৰতিঘাতৰ মাজত অকমান সুখৰ হাঁহি বিৰিঙাব পাৰিছে অকমান হাঁহিব পাৰিছে মনটো পাতল কৰিব পাৰিছে তেওঁৰ দুখটো আঁতৰ কৰিব পাৰিছে তো তেতিয়াহ'লে আপুনি সঁচাকৈয়ে সেই মানুহজনৰ কাৰণে মহান আজি এটি মই কাহিনী ক'বলৈ ওলাইছোঁ এজন ৰজাই এখন ৰাজ্যৰ চলাই আছিল সেই ৰজাজনে এদিনাখন ৰাতি শুই থাকোঁতে এটা সপোন দেখিলে আৰু সপোনটো তেওঁ দেখিলে যে তেওঁৰ মুখৰ দাঁত দুপাৰি মানে সৰি গৈছে আৰু সপোনটো সম্পূৰ্ণ নহওঁতে সপোনটো ৰজাৰ ভাঙি গ'ল এনেতে ৰাতিপুৱা হ'ল আৰু ৰাতিপুৱা ৰজাই সপোনটোৰ বিষয়ে ভাবি সেই ৰাজসভাৰ মাজত মন্ত্ৰীসকলক মাতি আনি সেই সপোনটোৰ বিষয়ে মন্ত্ৰীসকলক ক'লে যে মই যোৱা ৰাতি সপোনত মোৰ দাঁতকেইটা সৰি যোৱা দেখিলোঁ আৰু তেতিয়া ৰজাই ক'লে যে মোক এই বিষয়ে যোনে ভালকৈ ক'ব পাৰিব মানে দাঁতকেইটা সৰি গ'লে কি হয় এই বিষয়ে যোন মহান ব্যক্তিয়ে মোক উপদেশ দিব পাৰিব মই তেওঁক মানে মোৰ ৰাজ্যৰ পৰা সোণ বহুত অলংকাৰ তেওঁক দান কৰিম আৰু এনেকৈ কোৱাৰ পিছত মন্ত্ৰীসকলক পঠাই দিলে যে ৰাজ্যত তোমালোকে অধ্যাপক বিচৰা যে মোৰ এই বিষয়টো কোনে ভালকৈ ক'ব পাৰিব আৰু এইটো খবৰ পোৱাৰ লগে লগে সেই মন্ত্ৰীসকলে ৰজাৰ নিৰ্দেশ পাই গোটেই গাঁওখন ঘূৰিলে আৰু ঘূৰি ৰজাৰ এই বিষয়টোলৈ বহুত কেইজন অধ্যাপকৰ ওচৰত গ'ল আৰু অধ্যাপককেইজনৰ মাজত এজন অধ্যাপক আহিল আৰু অধ্যাপকজনে অহাৰ লগে লগে ৰজাই অলপ মনত সাহস পালে আৰু ৰজাই সুধিলে অধ্যাপকজনক যে কওকচোন মোৰ যোৱা ৰাতি এনেকুৱাকৈ সপোন দেখিলোঁ সপোনটো দেখাৰ পিছত মোৰ এতিয়া কি হয় এই সপোনটোৰ পৰা আৰু তেতিয়া সেই ৰজাজনক অধ্যাপকজনে আহি কিনে ক'লে মহাৰাজ এই আপুনি যে দাঁতকেইটা সৰিছে এইটোতো বহুত ভাল লক্ষণ কৈছে কি ভাল লক্ষণ কৈছে আপুনি আপোনাৰ আগত সকলো মৰিব আৰু আপোনাৰ বংশ শেষ হৈ যাব কিন্তু আপুনি নমৰে সোনকালে তেতিয়া মহাৰাজে ৰজাজনে আচৰিত হ'ল আৰু ক'লে মোৰ আগত সকলো মৰিব এইটো কি কথা ক'লা কৈছে এইটো আপুনি সোনকালে নমৰে আপোনাৰ আগত সকলো মৰি শেষ হৈ যাব এতিয়া ৰজাজনে অলপ বেয়া লাগিল আৰু ৰজাজনে ভাবিলে তুমি এইবিলাক কি কৈ আছা এতিয়া ৰজাজন সন্তুষ্ট নহয় কিনে সেই ৰজাজনে সেই অধ্যাপকজনক ক'লে যে মই তোমাৰ কথাত সন্তুষ্ট নহয় গতিকে তুমি মোৰ ৰাজসভাত বন্দী হৈ থাকিব লাগিব যেতিয়ালৈকে এই সপোনটোৰ সঁচা আৰু শুদ্ধ উত্তৰ মই নাপাম তেতিয়ালৈকে তুমি যাব নোৱাৰিবা আৰু তাৰপিছত পুনৰ মন্ত্ৰীসকলক পঠাই দিলে আৰু অধ্যাপক বিচাৰিবৰ কাৰণে আৰু সময়ত আৰু এজন অধ্যাপক বিচাৰি পালে আৰু সেই অধ্যাপকজনে ৰজাৰ গৃহত আহিল আৰু ৰজাই তেতিয়া সেই অধ্যাপকজনক ক'লে যে তুমি ক'ব পাৰিবানে যে মই যোৱা ৰাতি সপোন এটা দেখিলোঁ আৰু সপোনত মোৰ দাঁত পাৰি সৰি গৈছে আৰু তেতিয়া
এই অধ্যাপকজনে মিচিকিয়ে হাঁহিলে, হাঁহি কিনে ক'লে, নিশ্চয় মহাৰাজ, মই আপোনাৰ কথাটো বুজিছোঁ আৰু মই আপোনাৰ এইটো বিষয়লৈ সম্পূৰ্ণকৈ ক'ব পাৰিম। যেতিয়া কৈছে, কোৱাচোন এইটো হোৱাৰ হ'লে কি হয়? তেতিয়া কৈছিলে, মহাৰাজ শুভ লক্ষণ। কৈছে কিয়? কৈছে আপুনি দীৰ্ঘজীৱী হ'বলৈ ওলাইছে, আপুনি মহা 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 আয়ুস লাভ কৰিছে, মানে আপুনি বহুত বছৰ কাল জীয়াই থাকিব। আৰু তেতিয়া ৰজাৰ মনত বহুত ফূৰ্তি পালে, আৰু ৰজাই ফূৰ্তি পাই সেই অধ্যাপকজনক ক'লে যে সঁচাকৈ কৈছানে? যে হয় মহাৰাজ, আপুনি এই পৃথিৱীত বহুত বছৰ জীয়াই থাকিব, পৃথিৱী শেষ হৈ গ'লেও আপুনি জীয়াই থাকিব। আৰু তেতিয়া ৰজাইও বহুত ভাল পালে। ইয়াৰ অৰ্থটো আপোনালোকে কি বুজি পাইছেনে? ইয়াৰ অৰ্থটো এইটোৱেই কৈছিলে, সেই প্ৰথম অধ্যাপকজনে যি কৈছিলে সেইটোৱে হয়, কিন্তু ৰজাই বুজি নাপালে যে কৈছিলে যে মহা মহা আয়ুস আপুনি লাভ কৰিছে, তাৰমানে আপোনাৰ বংশটো আগতেই গুচি যাব আৰু আপুনি বহুত দিন জীয়াই থাকিব, আপোনাৰ বংশ গোটেই আপোনাৰ ৰাজ্য শেষ হৈ যাব, কিন্তু আপুনি জীয়াই থাকিব। আৰু এই কথাটো প্ৰথমজনে কথাটো ক'ব নোৱাৰিলে, বুজাই, আৰু কথা কোৱাৰ সেইকাৰণে ধৰণ থাকে। আপুনি কথাটো কি ভাবি কৈছে, কেনেকৈ কৈছে, সেইটো ডাঙৰ কথা নহয়, কথাটো ভাল কথাই হয়, কিন্তু যদি আপুনি কোৱাওঁতে অকণমান বেলেগকৈ কয়, তেতিয়াহ'লে সেই মানুহজনে সন্তুষ্ট নহয়, আৰু সেই মানুহজনে হয়তো দুখ পাব পাৰে, হয়তো কষ্ট পাব পাৰে। এটা কথা মনত ৰাখিব, মানুহৰ জীৱনত প্ৰতিটো সময়তে মানুহে অকল সুখ লৈ এই পৃথিৱীত ঘূৰি নুফুৰে। প্ৰতিজন মানুহৰে দুখ, কষ্ট, আৱেগ থাকে। মানুহে যদিও হাঁহি মুখেৰে এই পৃথিৱীৰ মাজত ঘূৰি থাকে, তথাপিও মানুহৰ মনৰ ভিতৰত কিছুমান আৱেগৰ জোৱাৰ ভাটা চলি থাকে, আৰু সেই জোৱাৰ ভাটাবিলাকত একুৰা এনেকুৱা জুই জ্বলি থাকে, কোনেও দেখা নাপায়। হয়তো কিছুমানে আৱেগেৰে দেখুৱাব বিচাৰে, হয়তো কিছুমানে নোৱাৰে, কিন্তু যদিহে আপোনাৰ সেই সংস্পৰ্শত তেনেকুৱা ব্যক্তি আছে, তেনেকুৱা মানুহ লগ পায়, আপুনি এবাৰ ভাবি চাব সেই মানুহজন কিমান দুখত, কিমান কষ্টত আছে। এবাৰ এষাৰ কথা কৈ দিয়াৰ পিছত সেই মানুহজনে কিমান দুখ পাব পাৰে, কিমান কষ্ট পাব পাৰে আপোনাৰ কথাটোৰ পৰা। আপুনি মানুহজনক পাৰিলে ভাল কথাই হওক বা বেয়া কথাই হওক, কথাটো যদি আপুনি ভালভাৱে কয়, যে য'ত নেকি কোনো ধৰণৰ বেয়া ভাৱ নাথাকে, য'ত নেকি মানুহজনে আপোনাৰ কথাটোৰ পৰা অলপ সাহস পায়, এনেকুৱা ধৰণৰ কথা আপুনি ক'বলৈ যত্ন কৰিব। বিশেষকৈ আজিকালি এনেকুৱা হয় যে কৰ্মক্ষেত্ৰতে হওক বা কিছুমান মেডিকেল, কিছুমান কৰ্মস্থানত ডাঙৰ ডাঙৰ মানুহবিলাকে আমাৰ নিচিনা সৰু সৰু মানুহবিলাকক আপুনি যদি কিবা এটা কাম বিচাৰি বা কিবা এটা কামত সেই মানুহজনৰ ওচৰত গৈ, বা কিবা এটা মেডিকেলতে হওক, আপুনি এজন পেচেণ্ট লৈ গৈছে, যাই কিনে যেতিয়া আপুনি ভালকৈ কয় যে বাইদেউ এইটো কৰি দিয়ক, যেতিয়া কৈ দিয়ে, কৰি দিব লাগে, মই কি কৰিব লাগে, মই দেখা নাই নেকি কি কৰি আছোঁ, তো লাইনত থাকি কিনে কামটো কৰিবি। তেতিয়া এইবিলাক আচৰণে মানুহজনক সঁচাকৈ বহুত দুখ দিয়ে, আঘাত দিয়ে। মানুহজন অলৰেডি এটা কষ্ট পায়েই আছে, যে সেই পেচেণ্ট এজন লৈ গৈ আছে, পেচেণ্টজনক লৈ গৈ সেই পেচেণ্টজনৰ সেই দুখটো মানুহজনৰ মনত লাগি আছে। তাৰপিছত আকৌ যেতিয়া সেই দুখৰ মাজত সেই ডক্টৰজনে বা নাৰ্ছজনে কৰা ব্যৱহাৰ বা মেডিকেলৰ কৰ্মচাৰীয়ে কৰা ব্যৱহাৰটো যেতিয়া সেই মানুহজনৰ মনত লাগিব, তেতিয়া বাৰুকৈ অলপ দুখ লাগে। তেতিয়া এনেকুৱা হয় যে মই সঁচাকৈ বহুত দুখী নেকি। তো আজি ভিডিঅ'টি আপোনালোকে কি বুজি পালে, কি শিকিলে? যদি পাৰে মানুহক ভালকৈ ব্যৱহাৰ কৰিব, আৰু যদি নোৱাৰেও মানুহক কষ্টৰ
কেতিয়াও দুখত কথা নক'ব, দুখ লগা কথা কেতিয়াও নক'ব, অলপ পাৰিলে সহায় কৰিব। কাৰণ এই পৃথিৱীত এনেকুৱা মানুহ নাই যাৰ নেকি দুখ কষ্ট নাই, যোনে নেকি সদায় সুখতে জীয়াই আছে। ধন্যবাদ।